অসম চৰকাৰে বৰ্তমানৰ আমাৰ যিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ, তেওঁ চৰকাৰৰ 2টা বৰ্ষৰ প্ৰতি হৈ যোৱাৰ পিছতো তেওঁলোকে উন্নয়নৰ ফটাঢোলটো যিমানেই কোবাইছে সিমানেই কিন্তু অসমখন যে দেউলীয়া হৈ গৈ আছে, দিনক দিনে যে অসমখনে আৰ্থিকভাৱে অতি পিছ পৰি গৈ আছে, সেই যি প্ৰকৃত বাস্তৱ চৰিত্ৰটো, প্ৰকৃত বাস্তৱ ছবিটো আমি উন্মোচিত কৰিবৰ কাৰণে আজি এই সংবাদমেলখনৰ সম্বোধন কৰিছোঁ। মূল কথাটো হৈছে আজি অসমত বহুকেইটা বিভাগক অসম চৰকাৰে দৰমহা দিব পৰা নাই। বহুতকেইটা বিভাগৰ কৰ্মচাৰীসকলে আজি দৰমহা লাভ কৰা নাই। অসম চৰকাৰে যি সময়ত বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰয়োজনৰ ওপৰতো গৈ তেওঁলোকে বিভিন্ন ধৰণৰ পইচা পাতিবোৰ খৰচ কৰি আছে, ৰাজকোষৰ ধন তেওঁলোকে যেনেকৈ অপব্যৱহাৰ কৰি আছে, ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে মাহে মাহে কেবিনেট পতাৰ নামত যেনেধৰণে ৰাজকোষৰ বৃহৎ পৰিমাণৰ পইচা খৰচ কৰি আছে, ইয়াৰ বিপৰীতে কিন্তু আজি আমাৰ অসমখনত প্ৰায় 6টা-7টামান ডিপাৰ্টমেণ্টত 6-7টা বিভাগত কৰ্মচাৰীয়ে দৰমহা নাপায় তেওঁলোকে হাহাকাৰ কৰিছে, তেওঁলোকে ৰাজপথলৈ আহিবলৈ লগা হৈছে। তাৰে প্ৰথম উদাহৰণটো যদি আমি দিওঁ, কৃষি বিভাগৰ এটা পদ আছে কৃষি বিপণন পৰিষদ বুলি। তাতে প্ৰায় আমাৰ 700 কৰ্মচাৰীয়ে বিগত 8 মাহে দৰমহা পোৱা নাই। এই 700 কৰ্মচাৰীৰ বিগত 8 মাহে তেওঁলোকৰ ঘৰখন কেনেকৈ চলিছে, দৰমহা নোহোৱাকৈ তেওঁলোকে পৰিয়ালটো কেনেকৈ চলাইছে, বা দৰমহা নোহোৱাকৈ তেওঁলোকে সমাজখনৰ লগত মূল্যবৃদ্ধিৰ এই মহঙা দিনত বজাৰত তেওঁলোকে কেনেকৈ তেওঁলোকে নিজৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰিছে, এইটো অতি এটা দুৰ্ভাগ্যজনক কথা। বিভাগৰ আমাৰ 2100তকৈও অধিক কৰ্মচাৰীয়ে বিগত 14 মাহে দৰমহা লাভ কৰা নাই। ইয়াৰ পিছতে উন্নয়ন প্ৰাধিকৰণ বিভাগত শতাধিক বহু কৰ্মচাৰীয়ে বিগত 17 মাহ পৰ্যন্ত দৰমহা লাভ কৰা নাই। 17 মাহটো কিন্তু এটা সৰু সংখ্যা নহয়, এইটো এটা সৰু সময় নহয়। 17 মাহলৈকে যেতিয়া এজন কৰ্মচাৰীয়ে দৰমহা নাপাব, তেওঁৰ বাস্তৱিক যিটো জীৱন ধাৰণ প্ৰণালী, সেই প্ৰণালীটো কেনেকৈ চলিব, সেই কথাটো চৰকাৰখনে বুজি পোৱাটো উচিত। ইয়াৰ পিছতে শিক্ষা বিভাগ। অসমত আমাৰ অন্য ৰাজ্যত পাঞ্জাৱ আৰু দিল্লীত যেনেকৈ আমি আম আদমি পাৰ্টীয়ে শিক্ষা বিভাগটোক আমি অতি গুৰুত্বপূৰ্ণ বিভাগ আৰু মূল বিভাগ হিচাপে আমি গ্ৰহণ কৰিছোঁ। আমাৰ শিক্ষা ব্যৱস্থাটো আমি যেনেকৈ উন্নতৰ পৰা অধিক উন্নতৰ দিশলৈ আগবঢ়াই লৈ গৈ আছোঁ, সমগ্ৰ বিশ্বই যেতিয়া দিল্লীৰ শিক্ষা ব্যৱস্থাটোক সন্মান জনায়, চেলুট জনায়, সেই সময়ত কিন্তু আপোনালোকে জানিলে আচৰিত হ'ব, অসমৰ শিক্ষা ব্যৱস্থাটোত আজিৰ তাৰিখত একেবাৰে নাজল নাথল অৱস্থা হৈছে। অসমৰ শিক্ষা ব্যৱস্থাটোত আজিৰ তাৰিখত দৰমহাৰ অভাৱত আমাৰ শিক্ষক কৰ্মচাৰীসকলে হাহাকাৰ কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ কণ্টেক্সুৱেল যিসকল ঠিকাভিত্তিক শিক্ষক বুলি কোৱা হয়, এই ঠিকাভিত্তিক শিক্ষকৰ 25,000 কৰ্মচাৰীয়ে আজিৰ তাৰিখত দৰমহা পোৱা নাই। দৰমহা নাপায় এই 25,000 কৰ্মচাৰীয়ে তেওঁলোকৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাত এৰি থৈ তেওঁলোকে এই প্ৰখৰ ৰ'দতো কিন্তু ৰাজপথত আন্দোলন কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিব লগা হৈছে। আন্দোলন কাৰোৰে কাম্য নহয়, কিন্তু যেতিয়া এজন কৰ্মচাৰীয়ে তেওঁৰ জীৱনৰ সমস্ত কষ্ট তেওঁ উজাৰি দি যেতিয়া তেওঁ চৰকাৰৰ অধীনত বিভিন্ন বিভাগবোৰত কাম কৰি থাকে, ইয়াৰ পিছতো যেতিয়া দৰমহা নাপায়, তেতিয়া সেই কৰ্মচাৰীজনৰ বা সেই পৰিয়ালটোৰ অৱস্থা কেনেধৰণৰ হ'ব পাৰে, সেই কথাটো নিশ্চয় আপোনালোকে অনুমান কৰিলেই বুজি পাব। সকল হৈছে ষ্টেট পুলৰ শিক্ষক। ষ্টেট পুলৰ 10,000 শিক্ষকে আজিৰ তাৰিখত দৰমহা পোৱা নাই। আমাৰ এই ষ্টেট পুলৰ শিক্ষকখিনিক বিভিন্ন সময়ত শিক্ষা বিভাগে বঞ্চনা কৰি আহিছে, বিভিন্ন সময়ত শিক্ষা বিভাগে অত্যাচাৰ কৰি আহিছে বুলি আজি আমি ক'বলৈ বাধ্য হৈছোঁ। এই ষ্টেট পুলৰ 10,000 শিক্ষকক কেতিয়া অসমৰ শিক্ষা বিভাগে, অসম চৰকাৰে দৰমহা মুকলি কৰি দিব, সেই প্ৰশ্নটো আজি আমি এই সংবাদমেলৰ জৰিয়তে চৰকাৰৰ শিক্ষা বিভাগক কৰিব বিচাৰিছোঁ। তেওঁলোকে ইয়াৰ উত্তৰটো দিয়ক। এই শিক্ষা বিভাগৰ 25,000 শিক্ষক আৰু ষ্টেট পুলৰ আমাৰ 10,000 শিক্ষকক তেওঁলোকে কেতিয়া তেওঁলোকৰ যি প্ৰাপ্য মজুৰি, প্ৰাপ্য ধন, এই ধনখিনি মুকলি কৰি দিব। ইয়াৰ বিপৰীতে আজিৰ তাৰিখত যদি আপোনালোকে চায়, অসমৰ চৰকাৰী চাকৰিয়ালৰ ভিতৰত আটাইতকৈ বেছি কষ্ট কৰা ব্যক্তিসকল বুলি যদি কোনোবাই প্ৰশ্ন কৰে, আটাইতকৈ বেছি কষ্ট কৰা ব্যক্তিসকল কোন বুলি যদি প্ৰশ্ন কৰে, তেতিয়াহ'লে সকলোৱে হয়তো এটা উত্তৰ দিব। সেই উত্তৰটো হৈছে আমাৰ অসমৰ যিসকল মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আছে, ৰান্ধনী কৰ্মচাৰী আছে, সন্মানীয় আমাৰ যিখিনি কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকল। ইয়াৰ পিছতে আমাৰ অসমখনত দিনে নিশাই 24 ঘণ্টাই তেওঁলোকে প্ৰয়োজনত তেওঁলোকৰ কৰ্ম কৰি অহা অন্যতম একাংশ কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকল হৈছে আমাৰ আশা কৰ্মচাৰীসকল। ইয়াৰ পিছতে আমাৰ অন্যতম একাংশ দিনে নিশাই কাম কৰি অহা কৰ্মচাৰী আছে চৰকাৰৰ বিভিন্ন কামত, সেয়া লাগিলে নিৰ্বাচনতে হওক, সেয়া লাগিলে ক'ভিডৰ সময়তে হওক, বা সেয়া লাগিলে ভেকচিন দিয়াৰ সময়তে হওক, বা বিভিন্ন কামত হওক। আমাৰ যিসকল অংগনবাড়ী কৰ্মী আছে, এই অংগনবাড়ী কৰ্মীসকলে কিন্তু চৰকাৰক বিভিন্ন সময়ত সহযোগিতা কৰি তেওঁলোকৰ কামখিনি কৰি আহিছে।
আহিছে, কামত কিন্তু তেওঁলোকে গাফিলতি কৰা নাই। ইয়াৰ বিপৰীতে কিন্তু এই চৰকাৰে আজিলৈকে আমাৰ ৰান্ধনীসকলৰ যি ন্যূনতম 1500 টকাৰ মূল্য দৰমহা, এই দৰমহাটো দিবলৈ তেওঁলোকে আজি সামৰ্থ্য নহয়। অসম চৰকাৰে বিভিন্ন বিলাসিতাৰ জীৱন কটাই থকাৰ বিপৰীতে অসম চৰকাৰৰ অধীনত কাম কৰি থকা আমাৰ বিদ্যালয়ৰ ৰান্ধনীসকলৰ যি 1500 টকা দৰমহা দিবলৈ নোৱাৰাটো অতি দুৰ্ভাগ্যজনক কথা। আৰু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই 1500 টকা দৰমহাটো ৰান্ধনীসকলক তেওঁলোকে কেতিয়া মুকলি কৰি দিব? মন্ত্ৰী হ'ব তেতিয়া তেওঁলোকে আমাৰ আশা কৰ্মীসকল আৰু অংগনবাড়ী কৰ্মীসকলৰ যি ন্যূনতম 1500 টকাৰ তেওঁলোকৰ দৰমহা, সেই দৰমহা বৃদ্ধি কৰিব। কিন্তু সেই দৰমহা আজিলৈকে বৃদ্ধি হোৱাটো দূৰৰে কথা, তেওঁলোকে নিয়মিতভাৱেও দৰমহা পোৱা নাই। মই শেষৰটো উদাহৰণ দিব বিচাৰিছোঁ। শেষৰটো উদাহৰণ হৈছে আমাৰ অসমখনত 2 বছৰ জুৰুলা কৰি যোৱা ক'ভিড মহামাৰীৰ সময়ত, যেতিয়া আমাৰ ক'ভিডৰ বিভিন্ন কৰ্মচাৰীসকলৰ লগতে চাফাই কৰ্মচাৰীসকলে ক'ভিডৰ যিসমূহ আমাৰ সন্মানীয় ভাই ভনী, মৰমৰ ভাই ভনীয়ে সেই সময়ত আমি যেতিয়া ঘৰৰ ভিতৰত সোমাই আছিলোঁ, এই ভাই ভনীসকল, ককাই ভাইসকল তেওঁলোকে ওলাই আহি জীৱনকো তুচ্ছ জ্ঞান কৰি তেওঁলোকে অসমৰ জনতাৰ চিকিৎসাৰ বাবে, অসমৰ জনতাৰ সেৱাৰ বাবে তেওঁলোকে ক'ভিডৰ সেৱাত নিজকে নিয়োজিত কৰিছিলে। তেওঁলোকে জীৱনলৈও ভয় কৰা নাছিলে। তেতিয়া আমাৰ মুখ্যমন্ত্ৰীজনে ক'ভিডৰ কৰ্মচাৰীসকলৰ সময়ত এটা প্ৰতিশ্ৰুতি দিছিল যে ক'ভিড গ'লেও থাকিলেও সেই কৰ্মচাৰীসকলক তেওঁলোকে তেওঁলোকৰ যিটো পদবী, সেই পদবীটো তেওঁলোকে নিয়মীয়াকৰণ কৰিব বা তাত নহ'লে অন্য বিভাগত তেওঁলোকক সংস্থাপিত কৰিব। কিন্তু অতি দুৰ্ভাগ্যজনক কথাটো হৈছে আজিৰ তাৰিখলৈকে ক'ভিডৰ কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। অনাগতীয়াল কামত তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজকোষৰ পইচা তেওঁলোকে খৰচ কৰি আছে আৰু আমাৰ এই কৰ্মচাৰীসকলক দৰমহা দিয়াৰ পৰা তেওঁলোকে অপাৰগ হৈছে। যদি সঁচাকৈ এনেকুৱা হৈ থাকে, তেতিয়াহ'লে আমি আজি এই সংবাদমেলৰ জৰিয়তে নিশ্চিতভাৱে এটা কথা ক'ব বিচাৰোঁ, হাজাৰ হাজাৰ কোটি টকা মাহেকত হাজাৰ কোটি টকা ঋণ লৈ থকা এই চৰকাৰখনে এই ঋণৰ পইচাবোৰ ক'ত খৰচ কৰিছে? এই যে মাহে মাহে হাজাৰ কোটি টকা তেওঁলোকে ঋণ লৈ আছে, ইয়াৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে চৰকাৰী চাকৰিয়ালসকলক দৰমহা দিব পৰা নাই। তেতিয়াহ'লে তেওঁলোকে পইচাবোৰ খৰচ কৰিছে ক'ত? ইয়াৰ উত্তৰো কিন্তু চৰকাৰখনে আমাক দিব লাগিব। যদি সঁচাকৈ এনেকৈ ঋণ লৈ তেওঁলোকে যি ঘি খোৱা এটা তেওঁলোকৰ প্ৰৱণতা, BJP চৰকাৰখনে ঋণ লৈ তেওঁলোকৰ ঘিউ খোৱা প্ৰৱণতাৰ জৰিয়তে তেওঁলোকে যে অসমক অনাগত সময়ত শ্ৰীলংকাৰ দৰে আৰ্থিক অনাটনৰ দিশৰ মাজলৈ ঠেলি দিব বিচাৰিছে, সেই কথাটো স্পষ্ট হৈছে। আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি অসমৰ এই আমি যিকেইটা উদাহৰণ দিলোঁ, আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলৰ লগতে আমাৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী, ক'ভিডৰ চিকিৎসা কৰ্মী, ক'ভিডৰ চাফাই কৰ্মী, সকলো কৰ্মচাৰীৰ দৰমহা মুকলি কৰি দিয়াৰ লগতে তেওঁলোকৰ দৰমহা প্ৰতিশ্ৰুতি অনুসৰি বৃদ্ধি কৰিবলৈ আমি ইয়াৰ জৰিয়তে দাবী জনাইছোঁ। আৰু অসম চৰকাৰক আমি যিকেইটা প্ৰশ্ন কৰিছোঁ, সেই প্ৰশ্নকেইটাৰ উত্তৰ আমি বিচাৰিছোঁ। আমি আপোনালোকক এই যিখন আমাৰ স্মাৰক আমাৰ যিখন প্ৰেছ বিজ্ঞপ্তি আছে, সেই প্ৰেছ বিজ্ঞপ্তিখন দি দিম।